নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও ব্ৰেকিং নিউজ। আজি হৈছে 24 জুন দিন বুধবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছোঁ ৰাতিপুৱাৰ এটা খুবেই ব্ৰেকিং নিউজ। শীঘ্ৰেই 22,000 বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। হয়, এইবাৰ বৰপেটাৰ মিয়াক সাৱধান বান্ধি দিলে হিমন্ত বিশ্ব শৰ্মাই। কেৱল সন্দেহযুক্ত লোকৰ বিৰুদ্ধে নামনি অসমত চলিব বুলডোজাৰ। উত্তেজস্থলীত গঢ়ি তোলা হ'ব মেডিকেল কলেজ অথবা চৰকাৰী প্ৰকল্প। এই হিমন্তই কৰিছে এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত জনাব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। বিশেষ কাৰণত অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী। বৈদেশিক সচিবে ৰাজ্য চৰকাৰক জনাই দিলে এই কথা। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে এই কথা। পৰৱৰ্তী খবৰ, বিধায়ক অখিল গগৈয়ে ৰাজহুৱা কৰিলে নিজৰ হোৱাটছআপ নম্বৰ। হয়, ঠিকেই শুনিছে, চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তথ্য সহকাৰে এই হোৱাটছআপ নম্বৰৰ জৰিয়তে SMS কৰাৰ আহ্বান জনাইছে অখিল গগৈয়ে। অখিল গগৈয়ে মুকলি কৰা নিজৰ হোৱাটছআপ নম্বৰটো হৈছে 8822424271। বিহু কমিটিৰ পৰা 10 লাখ টকালৈ জুবিনক দিছিল কেৱল 8 লাখ টকা। যিহেতু যোৱাকালি জুবিন গাৰ্গৰ শুনানি হৈছিল, গতিকে টকা দিছিল জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থই 8 লাখ টকা। এক বছৰত 32 লাখ টকা আত্মসাৎ কৰিছিল সিদ্ধাৰ্থই। জুবিনৰ একাউণ্টত মাত্ৰ আছিল 9 লাখ টকা, কিন্তু সিদ্ধাৰ্থৰ একাউণ্টত আছিল কোটি কোটি টকা। আৰু এই সমগ্ৰ তথ্য ফাদিল হৈছে আদালতত। একাংশ নৈৰাজ্যবাদী লোকৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বাতিল হৈছে। অসমক বেয়া পোৱা এই লোকসকলৰ বাবেই অসমে এই সুযোগ হেৰুৱালে, এই মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাজ্যৰ লাখ লাখ দুখীয়া পৰিয়াললৈ আহি গ'ল এটা খুবেই ভাল খবৰ, কিয়নো ৰাজ্যৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ আৰ্থ সাহায্য। কেনেকৈ লাভ কৰিব এই ধন সবিশেষ জনাইছোঁ, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। এই ধন লাভ কৰিবলৈ হ'লে আপোনালোকে বনাব লাগিব PMJAY নামৰ এটা কাৰ্ড। PM-জন আৰোগ্য কাৰ্ড থাকিলে প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ এই পদক্ষেপ। পৰৱৰ্তী খবৰ, নিচাযুক্ত সামগ্ৰী বা গোধন সৰবৰাহক লৈ শিৱসাগৰৰ হালুৱাটিঙত অসমীয়া যুৱ মঞ্চৰ এক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ হোৱাৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চই।